স্নেহা দিহিঙীয়া ND1 চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকৰ মাজলৈ অন্য এটি ৰেচিপি লৈ আহিছোঁ। এয়া বৰ্তমান দেখিছে নহয়, গেছৰ ওপৰত কেৰাহী বৰ্তমান বহি আছে। এয়া মই তেল ঢালিছোঁ পৰচন। আজি ৰেচিপিটো হৈছে তোমাৰ দেখাই আছোঁ, চাই থাকক অলপ দেৰিকৈ। আজি বহুত ধুনীয়া স্পেচিয়েল ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চাই যাওক আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাওক আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। তেল অলৰেডি গৰম হৈ লওক বাৰু। হেল্ল' গাইছ, এয়া তেল অলৰেডি পকি গ'ল। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পিছতে কৈ দিছোঁ বাৰু ৰেচিপিটো কি হয় আজি। চেংমৰা আৰু আমলৈ টোপ, জানে আৰু আমলৈ টোপ বুলি ক'লে চবৰে মুখৰ লালতি পৰি যায় হয় নাই। তো চেংমৰাৰ লগত কেনেকৈ আমলৈ টোপ ভাজি খাই মই আপোনালোকক সেইটো দেখাইছোঁ। এয়া অলৰেডি পিঁয়াজ হৈ গ'ল। মই ইয়াত এইখিনি চেংমৰা দেখিছে নহয়। যিহেতু আজি চেংমৰাখিনি ভাজি ল'ম, ভাজা হৈ যোৱাৰ পিছত আৰু তাৰপিছত দিম। হেল্ল' গাইছ, 5 মিনিট হৈ গৈছে। মই চাওঁচোন বাৰু কেনেকুৱা হৈছে। চেংমৰা অলৰেডি সিজি গৈছে। চেংমৰা শাক যিহেতু সিজিবলৈ বেছি দেৰি নালাগে। কিমানে চেংমৰা শাকটো খাই পাইছে নাজানো, কিন্তু অকণমান তেতেই তেতেই লাগে ন খাই। মই কিন্তু ভালে পাওঁ খাই। এতিয়া আৰু মই ইয়াত নিমখ, হালধি, চব্জিটো অকণমান আধা সিজাৰ পিছত নিমখ হালধি দিলে ভাল হয়। এয়া 2 মিনিট। হেল্ল' গাইছ, এয়া 2 মিনিট হৈ গৈছে অলৰেডি। এতিয়া মই এড কৰিম ইয়াত আমলৈ টোপ, দিছোঁ 2 কচলি, 2 কচলি আধা দিছোঁ। যিহেতু আমাৰ ঘৰত মানুহ কম ন, আমি মা আৰু মই, তো সেইটো কাৰণে অকণমান চব্জিটো কম বনাওঁ। ইমানো বেছি নবনাওঁ যাতে পিছদিনাখন থাকি যোৱা চব্জি খাবলৈ যিহে বেয়া পাওঁ। সেইটো কাৰণে আপোনালোকে ভাবে চাগে ইমান কম চব্জি বনায়। কথা নহয়, আমাৰ ঘৰত অলৰেডি মা আৰু মই দুজনীহে, তো সেইটো কাৰণে কমকৈ বনাওঁ আৰু যাতে বেছিও নহয়, ইমানো কম নহয় আৰু মধ্যমীয়া। এয়া দেখিছে নহয়, আমলৈ চেংমৰা দি দিলোঁ, ৰাখি দিছোঁ আৰু 15 মিনিটৰ কাৰণে। এই আমলৈ টোপবিলাক ফুটিছে, আপোনালোকে শুনিছেনে বাৰু? ইয়াত মই অন্য ধৰণৰ একো মছলা এড নকৰোঁ। ৰেড চিলি 1 চামুচ দিছোঁ ইয়াত, আৰু বাকী মানে একো ধনিয়াই মানে ধনিয়া হওক যি হওক মানে একো মছলা নিদিওঁ ইয়াত। ৰেড চিলি দিছোঁ আৰু গেছটো অলপ কমাই দিওঁ। অলৰেডি বহুত হাই ফ্লেম হৈ আছে, ল' ফ্লেম কৰি দিওঁ এতিয়া। আৰু কেৰাহীত দেখিছে নহয়, লাগি ধৰিছে পৰচলিটো। বহুত ধুনীয়া বনিছে আৰু ধৰা 5-10 মিনিটৰ পিছত অলৰেডি হৈ যাব। তো চব্জিবিলাক ইয়াত দেখিছে নহয়, অলৰেডি সিজি গ'ল। তো যদি ৰেচিপিটো ভাল লাগে আপোনালোকে ঘৰতে কৰি ট্ৰাই কৰি চাব। হেল্ল' গাইছ, এয়া লাষ্ট মুভমেণ্ট। অলৰেডি হৈ গ'ল আৰু বহুত বঢ়িয়া বনিলে।
ইমান ধুনীয়া ধুনীয়া আমলৈ টোপ দেখিছেনে বাৰু, ডাঙৰ ডাঙৰ। অলৰেডি আমলৈ টোপখিনি অলৰেডি গৰম পানীত মানে উতলাই লোৱা হৈছিলে, গৰম পানী দি। হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আজিলৈ বাই বাই।